নমস্কাৰ বন্ধুসকল, আমি আজি অসম টেটৰ 2021 চনৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কেইটিমান আলোচনা কৰিম। যিকেইটা প্ৰশ্ন নিম্ন প্ৰাথমিকত আহিছিল আৰু তাৰ কেইটামান উত্তৰ আমি আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিম। আৰু আমি প্ৰশ্নকেইটি বিভিন্ন ছ'চিয়েল মিডিয়াৰ উৎসৰ পৰা সংগ্ৰহ কৰি আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। আহক আমি প্ৰশ্নসমূহলৈ আগবাঢ়োঁ। 1 নম্বৰ প্ৰশ্ন, বিশুদ্ধ অসমীয়াত লিখা গ্ৰন্থখনৰ নাম কি? শুদ্ধ উত্তৰ প্ৰহ্লাদ চৰিত। 2 নম্বৰ প্ৰশ্ন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কেইখন নাটক ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 6খন নাটক। মহাপুৰুষ শংকৰদেৱে 6খন নাটক ৰচনা কৰিছিল। 3 নম্বৰ, সন্ধি জোৰা লগোৱা জগত যোগ জননী। উত্তৰটো হ'ব জগত জননী। 4 নম্বৰ প্ৰশ্ন, মাধৱদেৱে লিখা গ্ৰন্থখনৰ নাম কি? শুদ্ধ উত্তৰটো আছিল নামঘোষা। 5 নম্বৰ, হেমকোষ কেতিয়া প্ৰকাশ পাইছিল? এইটোৰ উত্তৰ হ'ব 1900 চনত প্ৰকাশ পাইছিল। 6 নম্বৰ, অমোঘ মহাপ্ৰাণ ধ্বনি কোনকেইটা? এইটো উত্তৰ খ, থ আৰু ফ। 7 নম্বৰ, জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। 8 নম্বৰ, এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখনৰ লিখক কোন? শুদ্ধ উত্তৰটো হৈছে ডক্টৰ বাণীকান্ত কাকতি। ভাষা শিক্ষণৰ কৌশল কোনকেইটা? শুদ্ধ উত্তৰটো হ'ব শ্ৰৱণ, কথন, পঠন আৰু লিখন। 10 নম্বৰ, অন্তৰীপ এই গ্ৰন্থখনৰ লিখক কোন? শুদ্ধ উত্তৰটো হ'ব ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। 11 নম্বৰ, 1873 চনটোৰ তাৎপৰ্য কি? উত্তৰটো হ'ব বাংলা ভাষাৰ পৰা অসমীয়া ভাষাৰ প্ৰচলন হৈছিল এই সময়ছোৱাৰ পৰা। অৰ্থাৎ এই সময়ৰ পৰা বাংলা ভাষা বাদ দি অসমত অসমীয়া ভাষা আৰম্ভ কৰা হৈছিল। 12 নম্বৰ, প্ৰাথমিক স্তৰৰ ভাষাৰ গুৰুত্ব কোনে দিব লাগে? শুদ্ধ উত্তৰটো হ'ব ভাষা শিক্ষকে। এই 4টা অপশ্যন আছিল ইয়াতে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাষা শিক্ষকে। 13 নম্বৰ প্ৰশ্ন, IQ কোনে উদ্ভাৱন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উইলিয়াম ষ্ট্ৰেইন। 14 নম্বৰ, তলৰ কোনটো স্ত্ৰীলিংগবাচক শুদ্ধ নহয়? এইটো উত্তৰটো হ'ব মেমনি। 15 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ স্বৰধ্বনি আৰু ব্যঞ্জন ধ্বনি কেইটা? স্বৰধ্বনি 8টা আৰু ব্যঞ্জন ধ্বনি হ'ব 21টা। 16 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া উপন্যাস কোনখন? শুদ্ধ উত্তৰটো ভানুমতী। 17 নম্বৰ, অসমীয়া চুটিগল্পৰ জনক কোন? শুদ্ধ উত্তৰটো লক্ষ্মীনাথ বেজবৰুৱা। 18 নম্বৰ, দেৱী গ্ৰন্থখনৰ ৰচক কোন? শুদ্ধ উত্তৰটো হ'ব নিৰ্মলপ্ৰভা বৰদলৈ। 19 নম্বৰ প্ৰশ্ন, ভাৰতীয় আৰ্য ভাষাৰ মূল ভাগ কেইটা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3টা। 20 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষা কোনটো পৰিয়ালৰ? উত্তৰটো ইণ্ডো ইউৰোপীয় নতুবা ভাৰতীয় ইউৰোপীয়। 21 নম্বৰ, সম্বন্ধবাচক পুৰুষবাচক বিভক্তি বাছি উলিওৱা। ইয়াত বিভিন্ন অপশ্যন আছিল, তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1। 22 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ উপভাষা কেইটা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2টা। 23 নম্বৰ, অসমীয়া ভাষা সন্দৰ্ভত প্ৰথমে কোনে কৈছিল? প্ৰথমে কৈছিল হিউৱেন চাঙে। 24 নম্বৰ, ৰঙা কৰবী গ্ৰন্থখনৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো আছিল হেমবৰুৱা। 25 নম্বৰ, সম্বোধনবাচক শুদ্ধ শব্দটো বাছি উলিওৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শ্ৰদ্ধেয় ৰাইজ। 26 নম্বৰ প্ৰশ্ন, ভানুমতী কাৰ ৰচনা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱাদেৱ। 27 নম্বৰ প্ৰশ্ন, তলৰ কোনটো নিৰ্দিষ্টবাচক প্ৰত্যয়ৰ ৰূপ শুদ্ধ? ইয়াৰ শুদ্ধ অপশ্যনটো আছিল মানুহগৰাকী। গতিকে এইকেইটি প্ৰশ্নই আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ অসমীয়া বিষয়ৰ নিম্ন প্ৰাথমিকৰ। যদি আপোনালোকে উত্তৰসমূহ শুদ্ধকৈ কৰিছে তেনেহ'লে
সুন্দৰভাৱে আপোনালোকৰ পৰীক্ষাৰ ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ। পৰৱৰ্তী সময়ত অন্যান্য বিভিন্ন বিষয়ৰ ওপৰত প্ৰশ্ন তথা উত্তৰ আপোনালোকৰ ওচৰত দাঙি ধৰাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।